Hello বন্ধুসকল আশা কৰিছো সকলোৱে ভালে আছে আজি আপোনালোকক এটা বেয়া খবৰ দিবলৈ ওলাইছো ফ্লাইং বিচ has been arrested সো তেখেতক এৰেষ্ট কিয় কৰিলে ফ্লাইং বিচ হয় কোন সেইখিনি কথা আগতে জানিব লাগিব সো ফ্লাইং বিচ এজন আছিল এজ এ পাইলট তেখেতৰ নাম হ'ল গৌৰৱ তানেজা আৰু তেখেতৰ ইউটিউব চেনেলৰ নাম হ'ল ফ্লাইং বিচ আছিল পাইলট তাৰ পিছত পাইলট জব এৰি কিনে ইউটিউবাৰ হ'ল এতিয়া তেখেতৰ ফলোৱাৰ্স 7 মিলিয়ন মান আছে সো তেখেতক যোৱাকালি 9 তাৰিখে কৰিলে Arrest. So arrest কিয় কৰিলে সেইখিনি কথা জানিবৰ বাবে এই ভিডিওটো চাই লওক ভিডিওটো চালে কেছটো হৈছে এনেকুৱা জুলাই মাহৰ 9 তাৰিখে আছিল তেখেতৰ বাৰ্থডে আৰু তেখেতৰ ওয়াইফে 8 তাৰিখে এটা ইনষ্টাগ্ৰামত পোষ্ট কৰিলে যে সাৰপ্ৰাইজ পাৰ্টি দিব মেট্ৰকস নয়ডা 51 সেক্টৰ সো তেখেতৰ যোনটো পোষ্ট দিলে পোষ্টটো এনেকুৱা ভাইৰেল হৈ গল মানে কিমান ভাইৰেল হৈ গৈছে আপোনালোকে দেখক और तो कल मिलते हैं 1:30 बजे सेक्टर 51 नोएडा मेट्रो स्टेशन पे ना एग्जैक्ट लोकेशन सो এনেকুৱা আপোনালোকে মানুহবিলাকটো দেখিছে এনেকুৱা ভিৰ কোনোবা বলিউড এক্টৰছ এক্ট্ৰনিছ আহিলেও এনেকুৱা ভিৰ নহয় সো ইউটিউবাৰৰ এইটো হ'ল মেইন পাৱাৰ দেখিছে আপোনালোকে ইউটিউবৰ পাৱাৰ কেনেকুৱা সো এনেকুৱা ভিৰ হৈছে প্ৰবলেমটো হৈ গল কি নয়ডা সেক্টৰ 51 গোটে ৰোডটো ব্লক হৈ গৈছে তাত এম্বুলেন্স আছিল ফাঁচি গৈছিল পেশেন্ট কিছুমান সো বহুত ডাঙৰ কেছ হৈ গৈছিল তেতিয়া কি কৰিলে কিছুমান মানুহে কমপ্লেইন কৰি দিলে যে ফ্লাইং বিচৰ এগেইনষ্টত যে ইমান ভিৰ কিয় কৰিলে সো একচুয়ালি তেখেতেও নাজানে যে এনেকুৱা সাৰপ্ৰাইজ প্লেনিংটো কৰিছে তেখেতৰ ওয়াইফে এনেকুৱা ৰোডৰ মাজত সো একচুয়ালি কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল যাৰ কাৰণে এনেকুৱা প্ৰবলেম সিচুৱেশ্যন হৈ গ'ল আৰু তেখেতক এতিয়া মুম্বাই আৰক্ষীয়ে এৰেষ্ট কৰিলে সো হয়তো এনেকুৱা নাছিলে থিংক যে এনেকুৱা হ'ব বাট হৈ গ'ল এক্সিডেণ্টলি কি ক'ব কমেণ্টখিনিয়ে খবৰ আপোনালোকক দিবলৈ মই ভিডিঅ'টো বনালোঁ বহুতে শ্বৰ্ট ভিডিঅ' হয় এইটো সো থেংক ইউ কিপ ওয়াচিং আৰু ভিডিঅ'বিলাক যদি চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু নতুন যদি আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ